Welcome to Fresh Motivation Assamese channel. আপুনি কি জানি এজন জিনিয়াস ব্যক্তি কিন্তু আপুনি নেজানে আপোনালোকে জানে যে বহুত পঢ়া লিখা কৰাৰ পাছত এজন জিনিয়াস ব্যক্তি হয় কিন্তু ৰিসেন্টলি বিজ্ঞানীসকলে জিনিয়াস ব্যক্তিসকলৰ কেইটামান লক্ষণ বা ট্ৰেটস আৱিষ্কাৰ কৰিছে যেটোৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপুনি এজন জিনিয়াস ব্যক্তি নে সাধাৰণ ব্যক্তি তো আহক আমি দেৰি নকৰাকৈ ইয়াৰ লক্ষণসমূহ জানি লওঁ আহক প্ৰথম লক্ষণটো হ'ল নেইল সাইন আপোনাৰ সোঁহাতৰ বুঢ়া আঙুলৰ এই বগা চিহ্ন আছে নেকি তেতিয়াহলে কংগ্ৰাচুলেশ্যন কাৰণ বুঢ়া আঙুলৰ এই ছাপ যিমান গভীৰ হ'ব আপোনাৰ ইন্টেলিজেন্সি বহুত বেছি হ'ব আপোনাৰ এই চিহ্নটো যিমান গভীৰ হ'ব তাৰ মানে আপুনি অনেক লজিক্যাল মানুহ এইটো খুব ৰিয়াৰ বস্তু কিন্তু যেটো খুব কম মানুহৰ মাজত দেখা পোৱা যায় বুঢ়া আঙুলৰ এই ছাপ বিশ্বৰ ইষ্টাৰ্ণ কান্ট্ৰিসমূহত বেছি দেখা পোৱা যায় যেনে ভাৰত পাকিস্তান বাংলাদেশ নেপাল যাৰ কাৰণে আমাৰ ক'ব লাগিব ইষ্টাৰ্ণ পিপল আৰ ইন্টেলিজেন্ট 2 নম্বৰ লক্ষণটো হ'ল ব্লু আইজ পৃথিৱীৰ 700 কোটি মানুহৰ মাজত কেৱল 8% লোকৰ মাজতহে এই ব্লু আইজ পোৱা যায় কেইটামান ইউনিভাৰ্সিটিৰ গৱেষণাত দেখা পোৱা গৈছে যে যাৰ এই ব্লু আইজ আছে তেওঁলোক ৰণনৈতিক বিচাৰক হৈ থাকে 3 নম্বৰ লক্ষণটো হ'ল টকিং টু ইউৰসেল্ফ জিনিয়াস ব্যক্তিসকলে নিজৰ লগত কথা পাতি ভাল পায় আৰু এই নিজৰ লগত কথা পতা এটা খুব স্পেশাল বস্তু কাৰণ এই ক্ষমতা সকলোৰে মাজত নেথাকে যদি আপুনি কোনো বিষয় লৈ চিন্তা কৰি নিজে নিজে কথা পাতে তেতিয়াহলে আপুনি এজন জিনিয়াস ব্যক্তি ইউ আৰ ইন্টেলিজেন্ট 4 নম্বৰ লক্ষণটো হ'ল থিংকিং বিফৰ স্লিপ হোৱাৰ আগত যদি কোনো বিষয় লৈ আপোনাৰ ভবাৰ অভ্যাস আছে তেতিয়াহলে আপোনাক কংগ্ৰাচুলেশ্যন টু জিনিয়াস গ্ৰুপ ইয়াৰ আগৰ দিনত কি হৈছিল আজি কি হৈ আছে অহাকালি কি হ'ব এই ঘটনাবিলাক যদি আপোনাৰ মগজুত ঘটি থাকে তেতিয়াহলে আপোনাৰ কংগ্ৰাচুলেশ্যন কাৰণ আপুনি এজন জিনিয়াস ব্যক্তি ইয়াৰ দ্বাৰা আপুনি জানক যে আপোনাৰ ব্ৰেইন স্মাৰ্ট আৰু আপোনাৰ ব্ৰেইন আপোনাক কিবা নহয় কিবা বিষয় ভাবিবলৈ দিয়েই থাকে 5 নম্বৰ লক্ষণটো হ'ল কিউৰিয়াছ নেচাৰ এজন কিউৰিয়াছ ব্যক্তি সদায় কিউৰিয়াছিটি হয় আৰু এই কিউৰিয়াছিটিৰ অৰ্থ হ'ল জনাৰ প্ৰতি আগ্ৰহ বা হেঁপাহ কিন্তু নৰ্মাল লোকসকলৰ নৰ্মাল কিউৰিয়াছিটি থাকে কিন্তু জিনিয়াস লোকসকলৰ মাজত তেওঁলোকৰ কিউৰিয়াছিটি বহুত হাই লেভেলৰ হয় যেতিয়া কোনো এটা বিষয় লৈ আপুনি বাকি সকলতকৈ বেছি জানিব বিচাৰে তেতিয়াহলে আপুনি এজন জিনিয়াস পাৰসন কাৰণ বাকি সকলৰ ব্ৰেইনৰ নিউৰনৰ ঘনত্বতকৈ আপোনাৰ ব্ৰেইনৰ নিউৰনৰ ঘনত্ব অনেক বেছি যাৰ কাৰণে আপোনাৰ জনাৰ হেঁপাও বেছি 6 নম্বৰ লক্ষণটো হ'ল আৰ্টছ ফৰ নিউ থিংছ এণ্ড ট্ৰেভেলিং যদি আপুনি নতুন ঠাইত যাবলৈ পছন্দ কৰে তেতিয়াহলে কংগ্ৰাচুলেশ্যন কাৰণ জিনিয়াস ব্যক্তিসকলে নতুন ঠাই এক্সপ্লোৰ কৰিবলৈ ভাল পায় এটা শব্দ আছে যাক আমি নভেলটি বুলি কওঁ এই নভেলটিৰ মানে হ'ল কোনো বস্তু দেখা বা চোৱা আৰু জিনিয়াস ব্যক্তিসকলৰ মাজত এই নভেলটিৰ পৰিমাণ খুব বেছি থাকে গতিকে বন্ধুসকল মই আলোচনা কৰা এই লক্ষণসমূহ বা গুণসমূহ যদি আপোনাৰ ভিতৰত আছে তেতিয়াহলে আপুনি এজন জিনিয়াস ব্যক্তি গতিকে যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে নতুন ভিডিঅ'সমূহ আপুনি পাই থাকে থ্যাংক ইউ ফৰ ওয়াচিং ভিডিঅ'স